हेलो स्टूडेंट्स তোমালোকৰ কাৰণে আজি লৈ আহিছো ক্লাস 10 ৰ যেটো চেপ্টাৰ নম্বৰ 2 আছে জিকিৰ তো জিকিৰৰ আজি ভাব বিষয়ক প্ৰশ্নবোৰ আজি আৰম্ভ কৰিম তো এক নম্বৰটো চোৱা সমু উত্তৰ দিয়া তাৰপিছত ক নম্বৰটো হ'ল জিকিৰৰ ৰচক কোন এই উত্তৰটো হ'ব জিকিৰৰ ৰচক হৈছে আজান ফকিৰ তেওঁক শাহ মিলন বুলিও জনা যায় তাৰপিছত খ নম্বৰটো চোৱা খ নম্বৰটো হ'ল জিকিৰবোৰক কিহৰ লগত তুলনা কৰিব পাৰি ইয়াৰ উত্তৰটো হ'ল জিকিৰবোৰক হিন্দুসকলৰ ভক্তিমূলক প্ৰাৰ্থনা বা স্তন্তি গীতৰ লগত তুলনা কৰিব পাৰি তাৰপিছত গ নম্বৰটো চোৱা গ নম্বৰটো হ'ল জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে ইয়াৰ উত্তৰটো হ'ল জিকিৰ শব্দটো জিকৰ শব্দৰ পৰা ওলাইছে ইয়াৰ অৰ্থ হৈছে স্মৰণ কৰা তাৰপিছত চোৱা 2 নম্বৰ প্ৰশ্নটো চোৱা 2 নম্বৰটো হ'ল তলৰ শব্দবোৰৰ অৰ্থ লিখা ইয়াত দিয়া আছে ৰসুল মুমিন তাৰপিছত আছে ৰহম কুতুব ইয়াৰ উত্তৰটো চোৱা ৰসুল মানে হৈছে দেৱদূত আল্লাহৰ দূত ইয়াত মানে দাড়ি আছে মানে আল্লাহৰ দূত ইয়াত দাড়ি আছে তাৰপিছত 2 নম্বৰটো চোৱা মুমিন মানে বিশ্বাসী মুছলমান তো 3 নম্বৰটো চোৱা ৰহম মানে দয়া পিছত কুতুব মানে নক্ষত্ৰ তাৰপিছত প্ৰশ্নটো চোৱা 3 নম্বৰটো আছে 3 নম্বৰ মক্কাৰ দুৱাৰত চাহাব জীৱই মোৰে তালি যেনে খালে খলৰ লগত দৰিকাৰ টপালি ওপৰত উল্লেখ কৰা কথাখিনিৰ অন্তৰ্নিহিত ভাৱটি বিশ্লেষণ কৰা ইয়াৰ উত্তৰটো হ'ব মক্কা হৈছে ইছলাম ধৰ্মাৱলম্বীসকলৰ পবিত্ৰ ধৰ্মপীঠ তালৈ মানুহ ধৰ্ম বা তীৰ্থ কৰিবলৈ যায় কিন্তু সেই স্থান দৰ্শন কৰিবলৈ ধৰ্ম নহয় বা মুখ্য বা মুক্তি লাভ কৰিবলৈ মানুহ মুমিন হ'ব লাগিব অৰ্থাৎ মানুহে ঈশ্বৰত বিশ্বাস ৰাখিব লাগিব আৰু সৎ হ'ব লাগিব যদিহে মানুহ মুমিন ঈশ্বৰ বিশ্বাসী নহয় আৰু সৎ কাম অৰ্থাৎ ভাল বেয়া বিচাৰি কৰি নচলে তেন্তে তীৰ্থলৈ গ'লেও মুক্তি লাভ নহয় আত্মাক পবিত্ৰ নকৰি মক্কালৈ যোৱা মানে দৰিকণা মাছে খাল আৰু খলৰ লগত যুঁজিবলৈ যোৱাৰ দৰেই মূৰ্খামি এনেদৰে উক্ত কবিতাফাঁকিৰ জৰিয়তে কবিয়ে মানুহৰ মূৰ্খামিৰ কথাকেই সূচাইছে তাৰপিছত 4 নম্বৰটো চোৱা ব্যাখ্যা কৰা পানী মৰে পিয়াহত অগ্নি মৰে জাৰত খুদা ৰচুল লুকাই আছে মুমিনৰ আঁৰত ইয়াৰ উত্তৰটো হ'ল উদ্ধৃত কাব্যাংশ আজান ফকীৰৰ ৰচিত জিকিৰ নামৰ কবিতাৰ অন্তৰ্গত উক্ত কাব্যাংশই সংসাৰ যাত্ৰাত মানুহে যি নিজৰ অজ্ঞতাৰ বাবেই আল্লাহক বিচাৰি হাবাথুটি খাই মৰে অথচ মানুহৰ হৃদয়তে যে আল্লাহ বিৰাজমান তাকে বুজাইছে তো আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মৰা হ'ল তো ভিডিঅ'টো যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰিব নাপাহৰিবা